কোকৰাঝাৰ লোকসভা সমষ্টিৰ যি নিৰ্বাচনৰ ফলাফল আগন্তুক 4 জুন তাৰিখে ইয়াৰ ফলাফল ঘোষণা কৰা হ'ব বুলি আমি গম পাওঁ আৰু মই আশা কৰোঁ যে যি 4 জুন তাৰিখে কোকৰাঝাৰ লোকসভা সমষ্টিক লৈ নিৰ্বাচনৰ ফলাফল আহিব সেই ফলাফলে নিশ্চিতভাৱে যিখিনি মানুহে ইন্টেলেকচুৱেলি এতিয়ালৈকে ক্যালকুলেশন কৰিছে তেওঁলোকে হয়তো আগতীয়াভাৱে গমেই পাইছে যে এই ফলাফলে কিন্তু বহু মানুহক সারপ্রাইজ কৰিব যে যি ধৰণে মই যদি নিউট্ৰেলি এজন প্ৰ্যাকটিক্যাল এনালিস্ট হিচাপে কথাটো ক'বলৈ যাওঁ তেতিয়া হলে কোকৰাঝাৰ লোকসভা নিৰ্বাচনত কিন্তু প্ৰথমবাৰৰ বাবে মই অনুভৱ কৰোঁ যে বিটিসি গঠন হোৱাৰ পিছত কংগ্ৰেছ বা ভাৰতীয় জাতীয় কংগ্ৰেছ আইএনসিৰ পৰা গৰ্জন মুছাহাৰী ডাঙৰীয়াই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে সো কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ কাৰণে বহুতো এটা ফ্যাক্টৰৰ হালহলনি হৈ গৈছে ইলেকশনত যে আজিৰ দিনত কংগ্ৰেছে কিন্তু কমেও 1 লাখত নিয়াৰ এবাউট ভোট তেওঁলোকে লাভ কৰিবলৈ সক্ষম হ'ব হয়তো 1 লাখতকৈ বেছিও তেওঁলোকে ভোট লাভ কৰিব পাৰে তেওঁ বিজয়ী নহয় এয়া নিশ্চিত কিন্তু তেওঁ 1 লাখৰ নিয়াৰ এবাউট ভোট তেওঁ জয় কৰিবলৈ সক্ষম হোৱা বুলি আমি অনুভৱ কৰোঁ এনালাইসিস কৰিলে আৰু 4 জুন তাৰিখে যি নিৰ্বাচনৰ ফলাফল আহিব মই অনুভৱ কৰোঁ যে যি ধৰণে এক তাৰ মানে কোকৰাঝাৰ লোকসভা সমষ্টিৰ ৰিজাল্টক লৈ মানুহৰ মাজত বুবা চলিছে যে ইয়াতে বিপিএফ জিকিব নে ইউপিপিএল জিকিব বিপিএফৰ সমৰ্থক বিলাকে ইয়াতে কৈ আছে যে ইয়াতে বিপিএফ জিকিব ইউপিপিএলৰ সমৰ্থক বিলাকে কৈ আছে যে ইয়াতে এনডিএৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী জিকিব কিন্তু মই আজি স্পষ্টভাৱে এটা কথা আজি মই কৈ দিব বিচাৰো যে কোকৰাঝাৰ লোকসভা সমষ্টিত কোনো প্ৰকাৰেৰে খাম্পা বৰগোহাঞি বিজয়ী নহয় মোৰ কথাখিনি স্পষ্টভাৱে মনত ৰাখক কোকৰাঝাৰ লোকসভা সমষ্টিত কোনো প্ৰকাৰেৰে খাম্পা বৰগোহাঞি ডাঙৰীয়া ইয়াত বিজয়ী নহয় হয় ইয়াতে যদি বিপিএফৰ অন্য প্ৰাৰ্থী থাকিলহেঁতেন মই ইয়াতে কাৰো নাম ধৰি ক'ব বিচৰা নাই হয়তো ৰবিৰাম নাৰ্জাৰী হ'ব পাৰে হয়তো দেৰাসাদ বসুমতাৰী ডাঙৰীয়া হ'ব পাৰে হয়তো প্ৰবীণ বড়ো ডাঙৰীয়া হ'ব পাৰিলহেঁতেন হয়তো হাগ্ৰামা মহিলাৰী ডাঙৰীয়া নিজে হ'ব পাৰিলহেঁতেন বা হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ সহধৰ্মিনী চেউলি ব্ৰহ্ম মহিলাৰী ডাঙৰীয়নীও হ'ব পাৰিলহেঁতেন অন্যান্য যদি কোনোবা এজন ইয়াতে যোগ্য প্ৰাৰ্থী থাকিলহেঁতেন মই অনুভৱ কৰোঁ কোকৰাঝাৰ লোকসভা সমষ্টিত 2024 চনত বিপিএফৰ ৰণধ্বজা উৰাটো খাটাং আৰু অতিকৈ নিশ্চিত আছিলে কিন্তু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই খাম্পা বৰগোহাঞি ডাঙৰীয়াক প্ৰাৰ্থিত্ব প্ৰদান কৰি বিপিএফে নিজৰ ভৰিত নিজে কুঠাৰ মাৰি ল'লে কুঠাৰ মাৰি লৈ আজিৰ দিনত য'ত নেকি কোকৰাঝাৰ লোকসভা সমষ্টিত বিপিএফে 100% বিজয়ী হোৱাটো একদম অবিশ্বাস্য আছিলে কিন্তু খাম্পা বৰগোহাঞিক কেণ্ডিডেট দিয়াৰ কাৰণে বহু বিপিএফৰ মানুহেও কিন্তু একমাত্ৰ খাম্পা বৰগোহাঞিক ব্যক্তি হিচাপে বেয়া পায় বা কিছুমান পাৰ্সোনেল ক্যাৰেক্টাৰ বিলাক এনালাইসিস কৰি মই ভাল বেয়াটো ক'ব নাযাওঁ পাৰ্সোনেল ক্যাৰেক্টাৰ বিলাক এনালাইসিস কৰি কিন্তু বহুত বিপিএফৰ মানুহে বিপিএফৰ কেণ্ডিডেট জন বেয়া কাৰণে ভোট দিয়া নাই তেওঁলোকে হয়তো নটাত মাৰিছে হয়তো তেওঁলোকে অটত মাৰিছে হয়তো তেওঁলোকে ট্ৰেক্টৰৰ ছবিত ভোট দিছে কিন্তু তেওঁলোকে নাঙলৰ ছবিত দিয়া নাই কাৰণ কেণ্ডিডেটটো খাম্পা বৰগোহাঞি তো মই এয়া স্পষ্টভাৱে আজি ভৱিষ্যতবাণী কৰিছোঁ যি ধৰণে মই কোকৰাঝাৰ লোকসভা সমষ্টিত ৰাজু নাৰ্জাৰী ডাঙৰীয়াই ইউপিপিএল দলৰ পৰা টিকেট নেপায় বুলি মই এই সময়ত 6 মাহ আগতে প্ৰেছ মিট দি কৈছিলোঁ